शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा। Welcome back to my YouTube channel Arnab City Warthago from the historic place of Assam, Sivasagar. আজি শিৱসাগৰ দেখুৱাম আপোনালোকক পুৰা এজন ধামাকা ব্লগ হ'ব। যোৱাকালি যোৰহাটৰ পৰা আহিলোঁ, হোটেলত থাকিলোঁ, তাৰপৰা শিৱসাগৰ ফুৰিম, ওৱান ডে ভিজিট ইন শিৱসাগৰ। ত' চাই থাকক, পুৰা ধামাকা ব্লগ হ'ব, পুৰা ধুনীয়া ধুনীয়া চিনেৰি দেখুৱাম, পুৰা হিষ্টৰিক প্লেচ দেখুৱাম। ইয়াত এতিয়া পাই গ'লোঁ শিৱদৌল, শিৱসাগৰ শিৱদৌল। একদম পূৰা ধুনীয়া পৰিৱেশ, চাফা চিকুণ, একদম পূৰা নিট এণ্ড ক্লিন, একদম পূৰা ধুনীয়া এনভাইৰনমেণ্ট ইয়াত, একদম পূৰা। এতিয়া চাকি জ্বলাম ইয়াতে, চ' চাই থাকক, পূৰা ধুনীয়াকৈ দেখুৱালোঁ, পূৰা চুটিকৈ দেখুৱাম শিৱদৌলটো। বেছি টাইম নলওঁ, বেছি ডাঙৰ ব্লগ হৈ যাব, সেইবাবে চাই থাকক। শিৱদৌলৰ ওচৰতে ইয়াতে আছিলে দেৱীদৌল, আমি ইয়াত পূজা কৰিলোঁ, চাকি জ্বলালোঁ। কি ধুনীয়া নাজাৰা, শিৱ মন্দিৰ, দেৱীদৌল আমি চাই আহিলোঁ। ওচৰতে আৰু এটা মন্দিৰ আছিল, কি ধুনীয়া। পুখুৰীটোৰ ফালে এতিয়া যাম, গাড়ী লৈ সিফালেদি যাম, দেখুৱাম। কি ধুনীয়া লাগিছে, ফুল চুল পূৰা ধুনীয়া লাগিছে। ইয়াতে ফটো উঠিব লাগিব, লোকেশ্যনটো ধুনীয়া লাগিছে ইয়াতে। চাওক, দেখুৱাই আছোঁ। শিৱ মন্দিৰ ওচৰতে আছে এইটো, হেৰি বিষ্ণুদৌল, পূৰা ধুনীয়া নাজাৰা। এয়া শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ পৰা ওলাই আহি এতিয়া ক'ত যাম চাই থাকক। এইখনে হয় পুখুৰীটো, শিৱদৌলৰ ওচৰত থকা পুখুৰীটো পিছফালে আছে শিৱদৌলৰ, এইখনে হয়। মই দেখুৱাই দিছোঁ, চিনেমেটিক শ্বটত দেখুৱাই দিছোঁ, একদম পূৰা ধুনীয়া পুখুৰী, একদম পূৰা ধুনীয়া পুখুৰী। আহি ইয়াতে ভাল লাগে। শিৱদৌলৰ পিছতে আছিলে এই পুখুৰীটো, পূৰা ধুনীয়া। কিন্তু এটা বেয়া লাগিলে যে এই পুখুৰীটোৰ এই কিনাৰে কিনাৰে এটা প্লাষ্টিকৰ বটল মানে পৰি আছে। মানুহবিলাক ইয়াতে আহিলে এইবিলাক, মই ভিডিঅ'টোৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াতে প্লাষ্টিকৰ বটল ইয়াত নেপেলাব। বহুত সুন্দৰ জেগা এইটো, পৰিৱেশটো ধ্বংস নকৰিব, বহুত সুন্দৰ জেগা। প্লাষ্টিকৰ বটল ইয়াত পেলাই মানে জেগাটো নষ্ট কৰি নিদিব। ৱেলকাম টু ৰংঘৰ শিৱসাগৰ। পাই গ'লোঁ, শিৱদৌলৰ পিছত আহি পালোঁ এতিয়া ৰংঘৰ। আপোনালোকে দেখিলেই পূৰা ফুল ভিউ, 360 ভিউ ৰংঘৰৰ। কেনেকুৱা লাগিছে কমেণ্টত ক'ব। এতিয়া আমি ৰংঘৰ ফালে ভিতৰৰ ফালে যাম, আহক একেলগে যাওঁ।
হ'ল ৰংঘৰৰ ভিতৰৰ ছাইডটো, ভিতৰৰ একদম ভিতৰত অলপ সোমাই আহিলোঁ। তো অলপ এতিয়া ৰংঘৰৰ পৰা গৈ আছোঁ তলাতল ঘৰলৈ। চ' এতিয়া আপোনালোকৰ লগ পাম তলাতল ঘৰত। আহি পালোঁ তলাতল ঘৰলৈ, ৰংঘৰৰ পৰা ডাইৰেক্ট তলাতল ঘৰলৈ। এতিয়া আমি তলাতল ঘৰলৈ গৈ আছোঁ। চ' চাই থাকক। এতিয়া আমি যাম তলাতল ঘৰৰ ওপৰ ষ্টেপৰ ওপৰত উঠিম, উঠি পেলাই আপোনালোকে দেখুৱাম। শুনিব পৰা মতে ইয়াতে বহুত মানে কিবা গুফা নিচিনা বস্তু আছে, ভুল ভুলেয়া বুলি কয়। তাত মানে গ'লে মানে মানুহ হেৰাই যোৱা সম্ভৱ, মানে মানুহ হেৰাই যোৱাটো আৰু চিয়'ৰ মানে, আৰু তাত মানে অকলে যাব নোৱাৰি আৰু ভুল ভুলেয়া নিচিনা এখন পূৰা একদম নেচাৰেল বিউটি, পূৰা ধুনীয়া পৰিৱেশ, চাফা চিকুণ একদম পূৰা। ক'তো মানে ইয়াতে প্লাষ্টিক দেখা নাই, একো প্লাষ্টিকৰ বটল ক'তো পেলাই এনেকৈ থোৱা নাই, একদম পূৰা ধুনীয়া জেগা। হিষ্ট্ৰী প্লেচ অফ আছাম। নেহেৰাও চাই থাকক, আপোনালোকে চাই থাকক। এয়াই মজা তলাতল ঘৰৰ। ব'লক একেলগে চাওঁ। ষ্টেপ আছে, ৰুম পূৰা আন্ধাৰ, কিন্তু ইয়াত ভিতৰত সোমাই কিন্তু গৰমৰ অনুভৱ পাম বুলি ভাবিছিলোঁ, কিন্তু একদম পূৰা ইয়াত ঠাণ্ডা। सामान बांध सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं, एक गहरी सांस लेकर सब भूला भाई जादू सा है। পিছফালে থকা এইটো মন্দিৰ হয়। পূৰা তলাতল ঘৰ দেখুৱালোঁ, ভাল লাগিলে একদম পূৰা ঘূৰি। ভাবিছিলোঁ পূৰা গৰমত সোমাব নোৱাৰিম নেকি, কিন্তু তাৰ ভিতৰত সোমাই পেলাই বহুত ঠাণ্ডা অনুভৱ কৰিলোঁ। পূৰা একদম পূৰা ঠাণ্ডা পৰিৱেশ। তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ। তলাতল ঘৰৰ গেটৰ ওচৰতে ইয়াত টোপ আছিল, ইয়াত টোপবিলাক আপোনালোকক দেখুৱাই আছোঁ। এয়া যুদ্ধবিলাকত এয়া ব্যৱহাৰ কৰা হৈছিলে। ভালো আছিল টোপ, একেই একদম পূৰা ছেম টু ছেম। এতিয়া আমি তলাতল ঘৰৰ পৰা যাব ওলাইছোঁ। চ' এতিয়া আমি যাম জয়সাগৰ। চ' চাই থাকক, আমি জয়সাগৰত লগ পাম। তলাতল ঘৰৰ পৰা আহিলোঁ জয়সাগৰলৈ। ইয়াতে বেছি টাইম নকৰোঁ, এইখনেই হ'ল জয়সাগৰ। আপোনালোকক দেখাই দিছোঁ। ইয়াতে বেছি সময় নকৰোঁ, অকণমান সময় ৰ'লোঁ ইয়াতে বেছি সময় নৰওঁ। ইয়াৰ পৰা আমি যাম কাৰেংঘৰ। ইয়াতে অলপমান দেখুৱাই দিলোঁ আপোনালোকক জয়সাগৰখন। এইখনেই হয়, বহুত ডাঙৰ হয়। ভিডিঅ' দেখুৱালোঁ জয়সাগৰখন। এতিয়া আমি গৈ আছোঁ কাৰেংঘৰলৈ। বেছি সময় নৰখিলোঁ ইয়াতে,
জয়সাগৰত। চ' এতিয়া আমি যাম কাৰেংঘৰ। চ' কাৰেংঘৰত আপোনালোকক লগ পাম। এইখনে হৈছে কাৰেংঘৰ। আপোনালোকে চিনেমেটিক ভিডিঅ'টো চালে মই পূৰা ধুনীয়াকৈ দেখুৱালোঁ। পূৰা ধুনীয়া একদম পূৰা নেচাৰেল বিউটি, ফুলনি বাগিচা ইয়াত। এতিয়া আমি ওপৰত উঠিব যাম। চ' আহি থকা মোৰ লগতে। ফুট বেয়া হৈ গ'ল। চ' ব্লগ মাস্ক পিন্ধি হাতত চেনিটাইজাৰ লৈ ব্লগটো ইয়াতে চেজ কৰিছোঁ। যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব, তাতে পিকচাৰ আপলোড কৰিম। পূৰা কাৰেংঘৰৰ পৰা পূৰা টাটা বাই বাই। মুখৰ তামোল সোমোৱাই বোকাঘাটত শিৱসাগৰৰ পৰা বোকাঘাট আহিলোঁ। বোকাঘাটত নামি এইফালে পেৰা ল'লোঁ। ঘৰত আছে দাদা, চ' দাদাৰ কাৰণে ল'লোঁ, দেউতা আছে। চ' ব্লগটো ইয়াতে সামৰণি কৰিছোঁ। চ' চাই থাকক, নেক্সট ব্লগত আপোনাৰ লগক লগ পাম।